আৰু ভিডিঅ'টো যদি ৰাতিপুৱা চাই আছে তেনেহ'লে গুড মৰ্ণিং আৰু যদি ইভিনিং টাইমত চাই আছে তেনেহ'লে গুড ইভিনিং সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰটো ভালেই, নিশ্চয় আপোনালোকৰ ভাল। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। পানী বতৰ আমাৰ গাঁৱত আৰু অলপমান পানী হৈ গৈছে, তো তাকে চাব যাওঁ আৰু আপোনালোকক দুখাম বুলি ভাবিলোঁ। তো সেইকাৰণে ভিডিঅ' আৰম্ভ কৰিছোঁ ঘৰৰ পৰা একেবাৰে। তো আমাৰ ঘৰৰ এইখিনিতো পানী হৈছে, সেইকাৰণে ভিডিঅ'ই বনাওঁ বুলি ভাবিলোঁ আৰু চাওক পুৰা পানী। তো ইয়াতে বৰ্তমান এইখিনি আছে। চ' এই আমি য'ত বল খেলোঁ তাৰ সেইফালত আৰু বেছিকৈ বানপানী হৈছে। তো বানপানী ইমান হয় বাৰু, এতিয়া হোৱা নাই আজিলৈকে। পৰহি দুদিনমান আগত এটা হৈ গৈছে আৰু এইটো সৰুকৈ হৈছে। চ' সেইটো ইমানখিনিয়ে আছিল। চ' দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰোঁ ঘৰৰ পৰাই আজি। ভাবিছোঁ ক'ৰবাত ফুৰিব যাম, কিন্তু পানী ক'তো যোৱা নহয়। চ' সেইকাৰণে ঘৰৰ পৰাই ঘৰৰ গাঁৱলীয়া এটা আজি ব্লগ দিওঁ। তাৰপিছত যদি বৰষুণটো থামে বা পানীটো থামে তেনেহ'লে যাম ক'ৰবাত ফুৰিব। তো তেতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভালকৈ। বাহিৰৰ ব্লগ ইমান দূৰতো নহয়, ওচৰতে যাম বুলি ভাবিছোঁ। তো আপোনালোকে চাব সম্পূৰ্ণকৈ আজিৰ ভিডিঅ'খন। যিহেতু পানীৰ বতৰ, পেণ্টটো গুচাই ল'ব লাগিব আৰু ঘৰত যদি পেণ্টটো লম্বা কৰি যাওঁ তেনেহ'লে ভিজি যাম। সেইকাৰণে পেণ্টটো আগত কুচাই ল'লোঁ। পানী এইবিলাকত মানুহে মাছ মাৰিব আহে। চ' সেইকাৰণে মাছ মৰা চোৱা হওক, পানীও চোৱা হওক আৰু আপোনালোকক দেখুওৱা হওক বুলি ভাবিলোঁ। আৰু আমাৰ পূৰা এতিয়াও কাম কৰি আছে আমাৰ দেউতাই। আৰু আমাৰ ৰাস্তাটো পূৰা একেবাৰে পানী, আপোনালোকে দেখা পাইছে পূৰা পানী হৈছে চাৰিওপিনে। পূৰা পানী একবাৰে চাৰিওপিনে পানী। পূৰা পানী। ইহঁতৰ ঘৰটোত বাৰু ঘৰৰ ফালে হোৱা নাই, বাৰীখনৰ পূৰা পিছফালে একেবাৰে পানী হৈছে। আৰু সেই আগত এটা আছে, সিহঁতৰ ঘৰত চোতালত চাগে পানী উঠিছে। আৰু ৰাস্তাটোতো একেবাৰে ডুব গৈছে, পূৰা পানীৰ তলত ৰাস্তাটো। এনেকুৱা নহ'ল হয়। সেই আগত দুটামান পুখুৰী আছিল, সেই দুটা বাটিছে, মাটি পেলাই ৰাখিছে কাৰণে সেইবিলাকত এইটো ঘৰত এনেকুৱা পানী হৈছে। ইয়াতে দুটা পুখুৰী আছিল, এইটো এটা আৰু সেই যে ট্ৰেন্সফৰ্মাৰটো দেখিছে আপোনালোকে, সেইপাৰ এটা পুখুৰী আছিল। চ' এই মাটিটো বিক্ৰী কৰাৰ কাৰণে যিহঁতে কিনিছে সিহঁতে মাটি পেলোৱাৰ কাৰণে পুখুৰীবিলাক। চ' ইহঁতৰ ঘৰৰ এইফালৰ এনেকুৱা বানপানী হৈ আছে পূৰা একেবাৰে। আৰু এই ফিল্ডটোতো এনেকুৱা পানী হৈছে। পালোঁ মাছ তাহলে কি কামাইছে? ঘৰৰ নিচিনা হৈ গৈছে পূৰা একেবাৰে। এইটো বাৰু প্ৰত্যেক বছৰে এনেকৈ হয় এইটো জেগাত। এইফালেদি মেইন পানীখিনি এইফালে দিয়ে যায়। চ' এইখিনি প্ৰত্যেক বছৰৰ বানপানীত এনেকুৱা হয়। সেয়ে আমাৰ ওচৰত যিমানখিনি গাঁও আছে সেই চব গাঁৱৰ পানীখিনি এইফালে দি আহে। চ' সেইকাৰণে প্ৰত্যেক বছৰে এইটো জেগা এনেকুৱাকৈ পানীৰে ভৰপূৰ হৈ থাকে, একেবাৰে সাগৰৰ দৰে। মই থকা গাঁওখনত যিফালে পূৰা মাছ মাৰি আছে আপোনালোকক দিবৰ চেষ্টা কৰিম। আগত এতিয়া বৰ্তমান এনেকুৱা ডাঙৰ মাছ অহা নাই। চ' সেইকাৰণে চাগে আগত জাল মাৰি নাই চাগে, কিছুমানে মানুহ জাল মাৰি থাকে। চ' যদি আছে আপোনালোকৰ দেখুৱাম মাছ পায় কি নাপায়। আৰু কিছুমানে এনেই অলপ কি বা আপোনালোকৰ ফালে জানে কি কয় নাজানো, আমাৰ ফালে মিছাৰি জাল বুলি কয়। চ' পাৰাইছে বুলি কয় আমাৰ ফালে, অসমীয়াত বাৰু কি কয় সেইটো ভালকৈ নাজানো। কিন্তু আমি যিটো কথা কওঁ সেইটোত পৰাইছে বুলি কওঁ, কিন্তু পাতিছে বুলি ক'ব নেকি। আৰু আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট কৰি জনাব কি বুলি কয়। আৰু আপোনালোকে কি মাছ পাই আছে আপোনালোকে সেইটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যদি সিহঁতে মাছ পাইছে। বৰ্তমান যাব ভাল হৈছে। সেইখন যে পাহাৰ আছে আপোনালোকে দেখিছে, অলপ চিনা যায়, বাকী মেঘেৰে ঢাকি দিছে। তাৰ চৰাবিলাক
এতিয়া চাগে পানী হৈছে কাৰণে সেই চৰাবিলাক ওলাইছে চ' যাব ভাল হৈছে তাতে ভিডিঅ' বনাবৰ কাৰণে কিন্তু পানী ইমান দূৰ যাব ভাল নালাগে চ' সেইকাৰণে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালেদি মোৰ মেইন পানীটো যায় একেবাৰে সেইফালে নদীত পৰে যাই কিনে আৰু এইখন ফিল্ডতে আমি বল খেলোঁ আৰু পানী মানে প্ৰত্যেক বছৰে পানী হ'লে ফিল্ডটো এনেকুৱা হৈ থাকে এইটোতো কমে কিন্তু প্ৰত্যেক বছৰৰ যিবিলাক পানী আহিছিল ইমান ডাঙৰ বানপানী হৈছিল এইটো একেবাৰে খেলপথাৰখন একেবাৰে পানীৰ তলত হৈ থাকে চ' এতিয়া বাৰু কম পানীটো ইমানো মানে হোৱা নাই যেতিয়া হ'ব তেতিয়া একেবাৰে তলতে থাকে খেলপথাৰখন এই পুৰা জাল পাৰাইছে কাৰেং জাল বুলি কয় নেকি আমাৰ ফালত কাৰেং জাল বুলি কওঁ আমি আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব নাই হা কি কয় মাছ পাইছে না পোৱা নাই চাওক এইকেইটা মাছে অহা নাই এইফালেদি মেইন পানীটো আমাৰ গাঁৱৰ যি বানপানীবিলাক ওলাই যায় এইফালে দিয়ে আৰু এইটো হৈছে শিৱ মন্দিৰ পানী মাছ পানী আৰু এটা জেগা আছে সেইফালে যাবৰ কাৰণে চেষ্টা কৰি আছোঁ মাছ চাবৰ কাৰণে সেইফালেদিও পানীটো যায় কিন্তু এইফালে আগত চাব আহিলোঁ কাৰণ এইফালে বেছি মানুহ থাকে প্ৰত্যেক বছৰে এইফালত মাছ মৰা মানুহ বেছি থাকে চ' সেইকাৰণে আগত এইফালে দি আহিলোঁ চ' চাওঁ আৰু নে কি একেবাৰে পানী খেলা মাছ চাম মই পানী পেণ্টা নিভিজিলে হ'ল মোৰ খালি এই নাই মাছ চেং মাছ গৰাই মাছ আৰু পুঠি কিনা আপোনাৰ ফালত কি কয় নাজানো এই বৰ পুঠি মাছ লাগছে ক'ত থাকিল মাছ মৰা মানুহ দেখা পাম বুলি আহিলোঁ কিন্তু মাছ মৰা মানুহ এটাও নাই যিহেতু এজনী আছিল তাৰ বোলে এক্সাম না কি আছে নে কি নাজানো ভালকৈ তো সিও ঘৰত গ'ল আৰু সেই ইয়াতে এজন আছে তো সিও বোলে তোলে জালখন আৰু সেইফালততো সেইবিলাকতো থাকিবই কাৰণ সেইবিলাকত মাছবিলাক আহি থাকে কাৰণ এইবিলাকত যেনেকৈ আমাৰ ফালত পুঠি মাছ বুলি কয় আৰু আপোনালোকৰ ফালত কি বুলি কয় নাজানো তো সিটো তুলিলে ইয়াতো নাই কোনো চ' সেইবিলাকতো থাকিবই তো থাকি কিনে কি কৰোঁ ময়ো ঘৰতে যাওঁ পানী ভিজি কি কৰিম কি হ'ব একো লাভ নাই বেকাৰ জ্বৰ আহিব তো ঘৰত যাই কিনে বিন্দাছ সোমাই থাকোঁ মোবাইল চাই থাকোঁ আৰু ইফালে যাব খুজিলোঁ কিন্তু নগ'লোঁ মানে অকলে যাই ভাল নালাগে কাৰণে নগ'লোঁ যদি কোনোবা এজন আৰু থাকিল হয় তেনেহ'লে গ'লোঁ হয় কি কৰিম সেইফালে যাবতো খুজিলোঁ কিন্তু ভাল নালাগে অকলে যাবৰ কাৰণে তো সেইকাৰণে আৰু ৰিটাৰ্ণটো ঘৰতে আছে এতিয়া যদি ভিডিঅ'খন চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই